ৰখা কি হ'ল কচোন হেল্ল' এভৰিৱান ৱেলকাম টু মাই নিউ ব্লগ চ' এতিয়া বাজিছে 8টা আৰু মই পূৰা গা চা ধুই ৰেডি কাৰণ মই গৈছোঁ গুৱাহাটী বহুত এক্সাইটেড হৈছোঁ কাৰণ মই যোৱাকালি হ'লোঁ চাচা তো 20 তাৰিখ আছিলে 20 তাৰিখে ফোন কৰিছে মোক জেমিলে তো ফোন কৰি পেলাই কৈছে তাৰ বেবী গাৰ্ল হৈছে তো চাবলৈ গৈছোঁ এতিয়া গুৱাহাটী মোৰ লগত আজি আম্মাও যাব আম্মা আৰু মই অকলে যাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেডি আকৌ বেগৰ কাৰণে ৰিটাৰ্ণ আহিব লাগিব মোবাইল লৈছে নাই তো আম্মাও বহুত এক্সাইটেড হৈ আছে যাবলৈ এতিয়া আমি কিবা কিনিব লাগিব কিনি পেলাই পিছত আমি তাত যাম পূৰা যাম পূৰা যোৰাপাটত পূৰা যাম প্ৰায় 20 মিনিটছমান ৰখি আছোঁ আমি ইয়াতে আম্মা আৰু মই আমি গৈ আছোঁ কিবা ল'বলৈ মোৰ ভাতিজি হ'ব ন ভাতিজিৰ কাৰণে চাওঁ কি লওঁ এতিয়া ছোৱালীৰ ভিতৰত নিউ বৰ্ণ ভিতৰত বোলা আম্মাই চাব মইতো ইমান ভালকৈ চাব নাজানো আম্মাই চাওক কি লয় নিউ বৰ্ণ হ'লেতো আপোনাৰ এনেকুৱা পিচ লাগিব আৰু এইটো পেনৰ লগত বাচ্চাটো হকতে আপুনি এইটো লওক লোৱা হৈ গ'ল এতিয়া কাপোৰ এতিয়া আমি যাম প্ৰতীক্ষাত তো মই বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ পোৱালীক আমি ঘৰৰ কাৰণে অলপ শ্বপিঙো কৰি ল'লোঁ ইয়াতে বহুত বেলেগ বেলেগ আইটেমত পোৱা যায় মলটোত আহিছিলোঁ ইয়াতে বহুত বেলেগ বেলেগ আইটেম পোৱা যায় তো ইয়াৰ পৰা বেলেগ বেলেগ ফ্লেভাৰৰ মেগী নুডলছ ঘি থাকিব চোৱা ক'ৰবাত এটা আছে ক'ৰবাত আমি ইয়াতে কিবা কিবি ল'লোঁ কেইটামান বস্তু ঘৰৰ কাৰণে আকৌ ইচাদৰ কাৰণে ইনাৰ কাৰণে তাৰ কৰা হৈ গ'ল এতিয়া আমি প্ৰতীক্ষাত যাম আৰু লগ পাম আব্বা বনি গ'ল চাচা মামা চব বহি আছে তো চাচাই এবাৰ নোযোৱাই হ'ল আৰু ইয়াতে আছো ন কেতিয়া যাবি ঘৰত একেবাৰে লৈ পেলাই ইহঁতে একেবাৰে লৈ পেলাই যাব ঘৰত তো সেইপিনে আছে ডক্টৰ আছে তো তাৰ অলপ পিছত মই যাম চাবলৈ বিমল মামা চাচা দুটা পাৰ্টি দিব লাগিব ভালকে বাঘৰত আহিছোঁ ইনাই গম নাপায় ছাৰপ্ৰাইজ ইনাক ছাৰপ্ৰাইজ দিবলৈ আহিছোঁ বাবু খুব চিনি পাইছা একদম মামা তুমি আহি গ'লা মোক থৈ পেলাই আকৌ আহি গ'লা তোমাৰ যি চিটি পাইছে একদম কিবা কিবি কৰিছে একদম পুৰা এক্সাইটেড হৈ আছে লোৱা এইটো লোৱা তোমাৰ কাৰণে আনিছোঁ লোৱা খোৱা বস্তুতে চকু খালি তাই চাইডত লাগিছে আলু তুমি পাৰিবা
বাই বাই টাটা দিদি বাই বাই দিদি তো গাইজ এতিয়া বাজিলে 10টা আহিবতে অলপ দেৰি হৈ গ'ল তো এতিয়া মই এডিটিং কৰিব লাগিব পিছত আপলোড কৰিম যিসকলে চাই আছে এতিয়ালৈকে সকলোকে থেংক ইউ আৰু যদি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো দবাই দিব তেতিয়া সদায় নতুন ব্লগৰ ন'টিফিকেশ্যনবিলাক আপোনালোকৰ আহি থাকিব তো কাইলৈ আকৌ নতুন এটা ব্লগত লগ পাম আজিলৈ বাই বাই টেক কেয়াৰ